নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকক নতুন এখন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি এতিয়া চৰকাৰী টয়লেটৰ ৯,০০০ টকা লাভ কৰা নাই, তেতিয়াহ'লে কি প্ৰব্লেম আছে আপোনাৰ একাউণ্টত বা আপোনাৰ লিষ্টত নাম আছে নাই কেনেকৈ চাব পাৰিব। তো ভিডিঅ'খন সবিশেষ আৰম্ভ কৰিছোঁ। আৰু আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'খন চাই আছে কমেণ্ট বক্সত জনাই দিয়ক, তাকি মই আপোনাক আপডেট দিব পাৰোঁ যে আপোনাৰ লিষ্টত নাম আছে নে নাই। ঠিক আছে, তো ভিডিঅ'খন লাইক কৰক, চেনেলখন ছাবস্ক্ৰাইব কৰক যদিহে নতুন হৈ আছে। তো বলক ভিডিঅ'খন আৰম্ভ কৰিছোঁ। তো আপুনি স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি সাৰ্চ কৰি দিয়ক। তো স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ মাজত এইখন পেজ খোল খাই যাব। তো এইখন পেজ খোলাৰ লগে লগে আপোনাৰ এইখন স্বচ্ছ ভাৰত মিছন এইখন পেজ আপুনি ক্লিক কৰি দিব। ঠিক আছে, এইখন পেজত ক্লিক কৰাৰ সৈতে আপোনালোকৰ মাজত এইখন অফিচিয়েল যিটো চৰকাৰী টয়লেটৰ পেজ হয়, এই পেজখন আপোনাৰ মাজত খোল খাই যাব। এতিয়া খোল খোৱাৰ পিছত আপুনি কি কৰিব লাগিব, চাব ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা, ইয়াত ক্লিক কৰি দিব এইখন পেজৰে। ঠিক আছে, এইখন পেজৰে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াত কি কৰিব, এই লিষ্টত আপোনাৰ নাম যদি থাকে তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ পইচা আপুনি পাই যাব। ঠিক আছে, ইয়াৰ বাবে কি কৰিব লাগে, MR13 বুলি এটা অপশ্যন দেখা পাই আছে, আপুনি দেখা পাইছে নে নাই, এইটো মই টিক কৰি দি আছোঁ যাতে আপোনাৰ দেখাতে সুবিধা হয়। ঠিক আছে, এইটো চাই MR13 বুলি আছে, তো এইখনত আপুনি ক্লিক কৰি দিব। তো এইখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ পেজ খোলাৰ পিছতে ইয়াত আপোনাৰ সকলো আমাৰ ভাৰতৰ যিমানখন ৰাজ্য আছে সকলো ৰাজ্যৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি অসমখন চিলেক্ট কৰি ল'ব। এই 4 নম্বৰ অপশ্যনত আছে আসাম, তো আসামখন আমি চিলেক্ট কৰি লওঁ সোনকালে। তো ব্লক আমি আসামখন চিলেক্ট কৰি লওঁ। আসামখন চিলেক্ট কৰি লোৱাৰ লগে লগে আপোনাৰ মাজত যিমানখন আপোনাৰ ব্লক আহি যাব, ব্লকখন আপুনি চিলেক্ট কৰি ল'ব লাগিব। দেখা পাই আছে আপোনাৰ ডিষ্ট্ৰিক্ট, প্ৰথমে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, তাৰপিছতে ব্লকখন আহিব। তো আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওঁ, আপোনাৰ যদি যি ডিষ্ট্ৰিক্ট হয় এইখন আপুনি চিলেক্ট কৰি ল'ব। যদি ধুবুৰী হয়, বঙাইগাঁও হয়, যি হয় মোটামুটি ধুবুৰী, আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো আমি ডিষ্ট্ৰিক্টখন এতিয়া চিলেক্ট কৰি ল'ম। তো আমাৰ ডিষ্ট্ৰিক্টখন বঙাইগাঁও, তো বঙাইগাঁওখন বিচাৰি আছোঁ, এইখন 5 নম্বৰত পাই গ'লোঁ। এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ সকলো ধৰণৰ ব্লকবোৰ আহি গ'ল। চাওক গোটেই বৈঠামাৰী, ডাংতল, মানিকপুৰ, তো আমাৰ ডাংতল হয়, তো ডাংতল ব্লকখন আমি চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰাৰ লগে লগে এখন পেজ ডাউনলোড হৈ গ'ল। এইখন লিষ্টত আপুনি আপোনাৰ নামখন আছে নে নাই আপুনি চাই ল'ব। ঠিক আছে, এই লিষ্টখন আপুনি ভালদৰে চালে আপুনি গম পাব। আৰু এখন আপুনি গুগলত গৈ NPCI বুলি সাৰ্চ কৰি দিব আৰু এইখন পেজত আপুনি ক্লিক কৰি দিব। তো এইখন পেজত ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। এখন নতুন পেজ খোল খাই গ'ল। ঠিক আছে, তো ইয়াতে আপুনি কৰিব লাগিব কনজিউমাৰত ক্লিক। ইয়াতে যে কনজিউমাৰ দিয়া আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাই আছে ভাৰত আধাৰ শ্বেডিং ইনেবল, তো ইয়াত ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। তো ইয়াৰ লগত আপোনাৰ কি, যদিহে চৰকাৰী টয়লেটৰ আপুনি পইচা পাব লাভ কৰে, তেতিয়াহ'লে আপোনাৰ DBT লিংক থকাটো অতি আৱশ্যক। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো ফিল আপ কৰি দিব। ইয়াতে ৰিকুৱেষ্ট ফৰ শ্বেডিঙত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ বেংকখন চিলেক্ট কৰি দিব। ঠিক আছে, ইয়াতে একাউণ্ট নম্বৰ টাইপ কৰিব, ইয়াতে আকৌ এবাৰ একাউণ্ট নম্বৰ টাইপ কৰিব আৰু ইয়াতে এখন টিক বক্স আছে, ইয়াতে ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কেপচাৰ দেখা পাই আছে, এই কেপচাৰখন ফিল কৰি দিয়াৰ লগে লগে আৰু তলত ইয়াতে প্ৰচিড বুলি আছে, প্ৰচিডত ক্লিক কৰি দিব। ঠিক আছে, তাৰপাছত আপোনাৰ মাজত এখন OTP আহিব। OTPখন ফিল আপ কৰাৰ লগে লগে আপোনাৰ DBT লিংকখন ৰিকুৱেষ্টত যাব অথবা DBT লিংকখন হৈ যাব, আৰু যদি আগৰ পৰা থাকে তেতিয়াহ'লে আপোনাক দেখাই দিব। ঠিক আছে।